ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি ড্ৰেমফি ভাৰত অভিযানৰ অধীনত কণ্টেইনাৰ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ কৰ্পোৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি পুঁজিৰ সহায়ত দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আজি ডিব্ৰুগড় জিলাৰ 119 গৰাকী শ্ৰৱণ বিসংগতি বা বধিৰতা থকা কণমানি আৰু ব্যক্তিক বিনামূলীয়াকৈ হিয়াৰিং এইড বিতৰণ কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী প্ৰশান্ত ফুকনে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈ, ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাক্তৰ তৃষ্ণা বৰাও অনুষ্ঠানত উপস্থিত থাকে। একেদৰে দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী ৰেগুলা ৰমন জনেইলু আৰু সন্মানীয় উপদেষ্টা ডাক্তৰ থুতা ভেংকটা সৰ্বা ৰাইডুৰ লগতে ফাউণ্ডেশ্যনৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াসকল, অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱা, কণ্টেইনাৰ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ প্ৰবন্ধক ভাস্কৰ দেউৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা অসংক্ৰামক ৰোগৰ ৰাজ্যিক কাৰ্যসূচী বিষয়া ডাক্তৰ ৰাহুল শৰ্মা আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচীৰ ৰাজ্যিক পৰামৰ্শদাতা ডাক্তৰ আনন্দ শৰ্মাই ৰাজ্যিক প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ভাষণ প্ৰসংগত দীনদয়াল শ্ৰৱণ ফাউণ্ডেশ্যন, কণ্টেইনাৰ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ শ্ৰৱণ যন্ত্ৰ বিতৰণৰ এই যৌথ প্ৰচেষ্টাৰ শলাগ লৈ লক্ষ্য বাস্তৱায়নত এই পদক্ষেপে সহায় কৰিব বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।